আমি আহিলোঁ কাজিৰঙাৰ ওচৰতে প্ৰায় নগাঁৱৰ পৰা আমাৰ বানপানী ৰাস্তা দুয়ো কাষেদি বানপানী গোটেইবিলাক মানুহ ৰাস্তালৈ ওলাই আহিছে এয়া আমাৰ গাড়ী ইয়াতে জামো লাগিছে কিহে নিছে এয়া চাওক আমি গৈ আছোঁ এতিয়া লাহে লাহে এইফালে এইফালে খুলি দিয়াচোন এইফালে বানপানী চাওক অতি ভয়ংকৰকৈ বাঢ়িছে কাজিৰঙা ওচৰ পাইছোঁহি নগাঁৱৰ পৰা আহি গুৱাহাটীৰ পৰা আহি আছোঁ চব দেখিবলৈ পাইছে গাড়ীবিলাক লাইন পাতি এস্কৰ্ট দি পেলাই লৈ গৈছে আচলতে পানীটো আৰু প্ৰায় যদি আজি এইভাগে বৰষুণ দি থাকে তেন্তে ৰাস্তাৰ ওপৰেদি পাৰ হৈ যাব গতিকে লৈ যোনে গুৱাহাটীৰ পৰা একদম ভালেমান এৰিয়া লৈ লৈছে কোৱা গতিকে লৈ যোনে গুৱাহাটীৰ পৰা যাত্ৰা কৰি আছে চাই চিতি আহিব লাগিব অঁ বহুত ভয়ংকৰে হৈছে দুই কাষে ৰাস্তাৰ দুই কাষে পানী হৈছে এয়া চাওক ৰাতি সিমান ধৰিব পৰা নাই এয়া পানী যিমানটো পাৰোঁ দেখাইছোঁ এয়া চাওক জলদি বলাই দেখোন এইফালে দুই কাষে ৰাস্তাৰ দুই কাষে পানী এস্কৰ্ট দি নিয়া এয়া চাওক ৰাইজসকল কি দুৰৱস্থা হৈছে মানুহবোৰৰ বহু জেগাত মথাউৰি ভঙাৰ বাবে মানুহবোৰে পশুধন বচাবৰ বাবে কিদৰে ৰাস্তাৰ মাজত আনি ৰাস্তাৰ কাষে কাষে আনি পেলাই বান্ধিছে গৰুবোৰ চাওকচোন আৰু লগতে এয়া মানুহবোৰৰ কি দুৰৱস্থা হৈছে চাওক এয়া কিনাৰে কিনাৰেবোৰ মানুহে ঘৰ বনাই বনাই আশ্ৰয়স্থল বনাই বনাই থাকিবলগীয়া হৈছে বহুতো এয়া মৰ্মান্তিক হৈছে আচলতে চাৰিওফালে বানপানী আৰু এয়া পুলিচ প্ৰশাসনৰ মানুহ ৰাতি ডিউটি দি আছে যদিও একদম অৱস্থা বেয়া হৈ গৈছে আমি এতিয়া প্ৰায় 50 কিলোমিটাৰমান আহিছোঁ কাজিৰঙাৰ মাজে মাজে আহিলোঁ কাজিৰঙা অলপ আগৰ পৰা একেই অৱস্থা পথৰ দুই কাষে আশ্ৰয়স্থল বনাইছে শিবিৰ পাতিছে মানুহবোৰে আৰু আধাতকৈ বেছিলৈকে মানুহবোৰৰ বৰ্তমান ঘৰ ডুবিছে ইমান যে বেয়া অৱস্থা হৈছে ৰাইজ আৰু আমাৰো প্ৰায় কাজিৰঙা পাৰ হওঁতে এতিয়ালৈকে 1 ঘণ্টামানৰ সময় লাগি গ'ল আৰু কিমান সময় লাগে ক'ব নোৱাৰি ন দুই কাষে